সাধুকথাৰ কুকিত আজিৰ সাধু যাদুকৰী গছ। বিষ্ণুপুৰ নামে এখন গাঁৱত বলৰাম আৰু সোণাৰাম নামে দুজন ভাই ককাই বাস কৰিছিল। বলৰামে নিজৰ ভায়েক সোণাৰামক বৰ মৰম কৰিছিল, কিন্তু সোণাৰামে ককায়েকক চকু পাৰি দেখিব নোৱাৰিছিল আৰু বহু বেয়া ব্যৱহাৰো কৰিছিল। সোণাৰামে বলৰামক ইমান বেয়া ব্যৱহাৰ কৰা দেখি বলৰামে মনত বৰ দুখ পাইছিল, কিন্তু বলৰামে মনৰ দুখৰ কথা কাকোকেই কোৱা নাছিল, কাৰণ বলৰামে ভাবিছিল সোণাৰাম সৰু হৈ আছে, ডাঙৰ হ'ব যেতিয়া তেতিয়া সি সকলো বুজি পাব। বলৰামে সোণাৰামক ক'লে, চোৱা সোণাৰাম, আমাৰ মা দেউতা সৰুতেই ঢুকাল, এতিয়া আপোন বুলিবলৈ তুমি আৰু ময়েই। আমাৰ দুইজনৰ মাজত মিল নাথাকিলে মানুহেও বেয়া বুলি ক'ব। আমি দুয়ো মিলি থাকিব নোৱাৰোনে? সোণাৰামে ক'লে, নাই নোৱাৰো, কাৰণ তুমি মাহীমাকৰ ল'ৰা। সেই কথা শুনি বলৰামে মনত বৰ দুখ পালে। মনৰ দুখতে বলৰাম ঘৰৰ পিছপিনৰ পুখুৰীটোৰ ফালে যাবলৈ ধৰিলে। বলৰাম গৈ থাকোঁতেই পিছফালৰ পৰা সেই যাদুকৰী গছজোপাই মাত দিলে। গছজোপাই ক'লে, হেৰা বোপা, ৰ'বাচোন ৰ'বা, মই বৰ বুঢ়া হৈ গৈছোঁ, মোৰ শিপাবোৰো শুকাই গৈছে, তুমি সৌ পুখুৰীটোৰ পৰা অলপ পানী আনি মোৰ গাত ঢালি দিব নোৱাৰানে? বলৰামে ক'লে, কিয় নোৱাৰিম, পাৰিম পাৰিম, সেইটোনো কি ডাঙৰ কাম। সেই বুলি কৈ বলৰামে পুখুৰীটোৰ ফালে যাবলৈ ধৰিলে। পুখুৰীটোৰ পাৰত গৈ বলৰামে এটা কলহ দেখিলে। সেই কলহটোতে বলৰামে একলহ পানী আনি গছৰ গাত ঢালি দিলেহি। গছজোপাই বলৰামক ক'লে, হেৰা বোপা, তুমি মোলৈ আৰু একলহ পানী আনি দিব পাৰিবানে? বলৰামে ক'লে, পাৰিম পাৰিম, কিয় নোৱাৰিম। গছজোপাই আকৌ ক'লে, বোপা, এইবাৰ পানী আনিব যাওঁতে যদি কলহত কিবা পোৱা তেন্তে মোলৈ লৈ আহিবা। বলৰামে হ'ব বুলি কৈ আকৌ পানী আনিবলৈ গ'ল। কলহত পানী ভৰাওঁতেই দেখিলে যে কলহটোত সোণ ৰূপ সকলোবোৰ ভৰি আছে। বলৰামে দেখি আচৰিত হৈ গ'ল। বলৰামে পলম নকৰি লৰালৰিকৈ কলহটো আনি গছজোপাক দিলে। গছজোপাক ক'লে, এইখিনি মই পুখুৰীটোত পাইছোঁ, এইখিনি লোৱা। তেতিয়া গছজোপাই ক'লে, এইখিনি মোক নালাগে, এইখিনি মই তোমাকেই দিছোঁ, এইখিনি তোমাৰ সম্পত্তি। বলৰামে মনৰ আনন্দত কোবাকুবিকৈ ঘৰ পালেগৈ। ঘৰলৈ আনি সোণাৰামক কলহটো দি ক'লে, ভাই, এই কলহটো মই পুখুৰী পাৰত পাইছোঁ, এয়া লোৱা, তোমাৰেই সম্পত্তি। তেতিয়া সোণাৰামে ক'লে, তোমাৰ সম্পত্তি, তোমাৰ সোণৰূপ মোক নালাগে, মই নিজেই বিচাৰি ল'ম। সেই বুলি কৈ সোণাৰাম পিছফালৰ পুখুৰীটোৰ ফালে ওলাই গ'ল। সোণাৰাম গৈ থাকোঁতেই যাদুকৰী গছজোপাই মাত লগালে, হেৰা বোপা, ৰ'বাচোন ৰ'বা। সোণাৰামে ইফালে সিফালে চাই ক'লে, কোনে মাতিছে? তেতিয়া যাদুকৰী গছজোপাই ক'লে, বোপা, মই মাতিছোঁ। তেতিয়া সোণাৰামে ক'লে, কোৱা, কি হ'ল? গছজোপাই ক'লে, চোৱা বোপা, মই বৰ বুঢ়া হৈ গৈছোঁ, গছৰ শিপাবোৰ পানী শুকাই গৈছে, তুমি সৌ পুখুৰীটোৰ পৰা মোক একলহ পানী আনি দিব পাৰিবানে? সোণাৰামে ক'লে, নাই, মই নোৱাৰোঁ, কাৰণ মই কাৰো চাকৰ নহয়। এই বুলি কৈ সোণাৰাম পুখুৰীটোৰ পাৰলৈ গ'লগৈ। সোণাৰামে পুখুৰীটোৰ পাৰত এটা কলহ দেখিলে আৰু কলহটো লৈ পুখুৰীত নামিবলৈ ধৰোঁতেই এডাল বিষাক্ত সাপে সোণাৰামক খুটি দিলে। সোণাৰাম লগে লগে বেহুচ হৈ গ'ল। বহু সময়লৈকে সোণাৰাম নহা দেখি বলৰামে বিচাৰি যাবলৈ ধৰিলে। বলৰামে গৈ থাকোঁতেই গছজোপাক সুধিলে, গছ ভাই, মোৰ ভাইক দেখিছিলা নেকি? গছ ভাই ক'লে, তোমাৰ ভাইক সাপে খুটিছে। বলৰামে পুখুৰীটোৰ ফালে গৈ দেখিলে যে সোণাৰাম মাটিত পৰি আছে। বলৰামে বহুতবাৰ মাতিলে,
সোণাৰাম, উঠা উঠা সোণাৰাম, উঠা। নাই, সোণাৰামৰ কোনো মাতবোল নাই। তেতিয়া বলৰাম দৌৰা দৌৰিকৈ গছজোপাৰ ওচৰলৈ গ'ল। গছ ভাই, মোৰ ভাইক বচাই দিয়া, তাৰ বাহিৰে মোৰ আৰু আন কোনোৱেই নাই। গছজোপাই ক'লে, চোৱা বোপা, তোমাৰ সেই অহংকাৰী ভাইক বচোৱাৰ মোৰ কোনো ইচ্ছা নাই। তথাপিও তোমাৰ মুখলৈ চাই মই বাৰু বচাই দিম। তুমি এটা কাম কৰা, মোৰ এই গছৰ ডালটো লৈ যোৱা আৰু সোণাৰামৰ গাত লগাই দিয়াগৈ। চাবা, সি জি উঠিব। বলৰামে পলম নকৰি গছৰ ডালটো সোণাৰামৰ গাত লগাই দিলেগৈ। লগে লগে সোণাৰাম জি উঠিল। তেতিয়া সোণাৰামে ক'লে, ভাই, মোক ক্ষমা কৰি দিয়া, মই বৰ ভুল কাম কৰিলোঁ। তেতিয়া বলৰামে ক'লে, মোক ক্ষমা খুজিব নালাগে ভাই। তুমি যদি ক্ষমা খুজিব বিচাৰিছা তেন্তে সৌ গছজোপাক খোজা, কাৰণ সেই গছজোপাই তোমাক নতুন জীৱনদান দিছে। দুয়ো ভাই ককাই গছজোপাৰ ওচৰলৈ গ'ল আৰু সোণাৰামে গছজোপাক ক্ষমা খুজিলে। গছ ভাই, মোক ক্ষমা কৰি দিয়া, মই বৰ ভুল কাম কৰিলোঁ। তেতিয়া গছজোপাই ক'লে, চোৱা বাচা, তোমালোক দুয়ো এনেকৈ হাঁহি ফূৰ্তি কৰি থাকিবা আৰু মিলি থাকিবা। চাবা, তোমালোক এদিন বহুত ডাঙৰ মানুহ হ'বা। এনেকৈ কৈ তেওঁ দুয়ো ভাই ককাই ঘৰলৈ খোজ ল'লে। আমি সাধুটোৰ পৰা পালোঁ যে অহংকাৰেই পতনৰ মূল কাৰণ।